আরে কোনোদিন মই ভবা নাই তোৰ বাকী কেইটা ল'ৰাৰ নাম যদি সীমান্ত দিগন্ত হ'ব পাৰে। আরে কোন কিয় হেমন্ত বেদান্ত অনন্ত নাৰাখিলি, কিয় সিহঁতৰ লগত এটা অমিল নাম ৰাখিলি মানস। তোৰ কোনা মূৰটো ধৰি তোৰ মৰমৰ মাত শুনিবলৈ গৰম মন যায়। মোক দেখিলেতো মুখখন কোনা পৰি যায় নহয়। মাক ধৰে ভূতে কিবা এনেই ব্যৱহাৰ কৰে নেকি? এইখিনিতে বছৰ বছৰ ধৰি পৰি আছে তই দেখা নাই? ধূলি বাকতি পৰি ঘটনা লেতেৰা হৈ পৰিছে দেখা নাই? এইজন তোৰ স্বামী দেৱতা নহয়? আজিলৈকে ফটোখনত এটা মহাৰ পৰা নেদেখিলো। আৰে ফটোখনৰ সন্মুখত আজিলৈকে এডাল ধূপ লগোৱা নেদেখিলো। কি দুখ কৰিছিলে মানুহজনে? অশিক্ষিত মই, নিৰক্ষৰ মই, পাগল মই, প্ৰশ্ন কৰিব নাজানো। মোৰ সৰু সৰু প্ৰশ্ন, বৰ সৰু সৰু। তথাপি কয় যোৱাৰ আগত কিবা এটা কৈ যাওঁ, নহলে মই মৰি থাকিব। আজি যাব পাৰো। আশীৰ্বাদ দি যাব নালাগে, একো সম্পত্তিও দি যাব নালাগে। যাব পাৰো। মইতো অনুৰোধ কৰিছো, হাত জোৰ কৰিছো, আঁঠু কাঢ়িছো। একো শুনা নাই তই? নাই মইতো ডাঙৰ ডাঙৰকৈ ক'ব লাগিব। ঐ মা, কিবা এটা কৈ